উখ ৰাম টিভিটো চাবই নোৱাৰি খালি মহামাৰী কৰোণাই গোটেইখন শেষ কৰি পেলাইছে আৰু ক'তো ওলাই যাবও নোৱাৰা হৈছোঁ একো কৰিবও নোৱাৰা হৈছোঁ ঘৰতে থাকি আৰু ঘৈণীৰ গালিখিনি শুনাৰ বাহিৰে আৰু একোৱে মই পাৰ পোৱা নাই কি কৰোঁ কি নকৰোঁ লাগিছে গোসাঁই পৰিত্ৰাণ কৰা আৰু মহামাৰীৰ পৰা সোনকালে মানুহবোৰক সুস্থ সবল কৰি তোলা আৰু দেশখন ভালকৈ চলিব লাগে এই বাতৰিখিনি চালেই মানে মন চন বেয়া লাগি যায় আৰু দেই হেৰা আপোনাৰ টিভি চাই হৈছে নে নাই মই এতিয়া 2 মনৰ জোনাকখন চাব লাগে বহুত দিন চাবই পোৱা নাই ইমান গৰম পৰিছে গৰমত থাকিব নোৱাৰা হৈছোঁ গোটেই কাম বনখিনি কৰি এতিয়া মই আজৰি হৈ আহিছোঁ এতিয়া মোক টিভিটো চাবলৈ দিয়ক আপুনি এইবোৰ ঠক বাতৰিবোৰ চাই থাকিব নালাগে দিনে নিশাই হ'ব দিয়া তোমাৰ এই চুটি মনৰ জোনাকবোৰ চাই থাকিব নালাগে চাইবোৰ কি এইবিলাক কিবা পাবা জানো তুমি কিবা জানো তুমি একো কিবা হেৰি পাবানে এই দেশখনত যে কি হৈছে কি নহৈছে এইবোৰ তুমি চাব লাগে নে তুমি এই চিৰিয়েল সোপা চাই থাকিব লাগে তোমালোকে যে আৰু মাইকী মানুহৰ কাম আৰু দেই উপায় নাই আৰু নোৱাৰিছোঁ আৰু মই যাওঁ দিয়া তুমি যি কৰা কৰি থাকা নহ'লে মোৰ 2 মনৰ জোনাকখন আধাখিনি মিছ হ'লেই যাওক মই চাই লওঁ ৰ গেলা গৰমত মৰি আছো বিচনীখন আনিব নোৱাৰে তাই কি মুখ মেলি বহি আছ যা নিজে বিচনীখন আনি ল'ব লাগিব মানে দেই ইমান গৰম ভিতৰত থাকিব নোৱাৰি আৰু এই নৈ কাষলৈকে যাওঁ আৰু শুনচোন সোণাইজনী তই মোৰ লগত নদী কিনাৰলৈ যাবি নেকি নাযাওঁ তুমিয়ে যোৱা কিমাননো ঘৰৰ ভিতৰখনতে বহি থাকিবি হা গৰম লগা নাই জলদি আহ বাহিৰত আহ বল নদী কাষলৈ যাওঁ নাযাওঁ বুলি কৈছো নে নাযাওঁ কি হ'ব আৰু দেই সিহঁতৰ ময়ে যাওঁ ৰ ইমান ঠাণ্ডা ইমান ধুনীয়া লাগিছে গাটো হাতকৈ পৰি গৈছে নদীতে গাটো ধুই লওঁ নেকি কোনোতো নাই ন গাটো ধুই লওঁ পানীখিনি বৰ বাঢ়িছে দেই ভাল হৈছে দেই বৰ ধুনীয়া হৈছে দেই ইমান ঠাণ্ডা পানীখিনি গাটো এতিয়াহে হাত পৰিছে কোনো মানুহ নাহিলেই হ'ল আৰু দেই হৈ গ'ল দে আৰু এতিয়া নুঠো আৰু দেই হেল্ল' বন্ধু বান্ধৱীসকল মোৰ কিন্তু বৰ গৰম লাগিছে আপোনালোকৰ গৰম লাগিছে নে নাই জনাব গৰম লগাৰ বাবে মই গা ধুই দিলোঁ ঠাণ্ডা পানীত সোমাই পেলাই আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে চাই পেলাই তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে যদি ভিডিঅ'টো প্ৰথম চাইছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে মই যি ভিডিঅ' দিলে আপোনালোকে আগতেই পায় তাৰ বাবে ধন্যবাদ বাই বাই আকৌ লগ পাম আন এটা ভিডিঅ' লৈ